ভালপোৱা নামত যেতিয়া এনে এজনক বিশ্বাস কৰোঁ, যিজনে শেষত এইটো প্ৰমাণ কৰি দিয়ে আমি মাত্ৰ এটা বিকল্প আছিলোঁ, প্ৰয়োজন নাইকিয়া হোৱাৰ লগে লগে ত্যাগ কৰিব পৰা। সঁচা মৰম কেতিয়াও শব্দতে সীমাবদ্ধ নাথাকে, কিন্তু যেতিয়া মৰম প্ৰতাৰণা পোৱা যায় তেতিয়া শব্দবোৰ বিষ হৈ উঠে। এজন মানুহক অন্তৰৰ পৰা ভাল পোৱা মানে তেওঁ সুখী দেখিবলৈ প্ৰাৰ্থনা কৰা, যদিও সেই সুখত আমাৰ কোনো স্থান নাথাকে। মোৰ প্ৰতি ভালপোৱা আছিল বুলি কৈছিল, কিন্তু আজিকালি সেই মৰমবোৰ কেৱল অতীতৰ গল্প যেন লাগিছে। আছিলতো মোৰেই, কিন্তু মনটো আছিল অইন ক'ৰবাত। ভালপোৱা কাহিনী শুনিবলৈ মিঠা হ'ব পাৰে, কিন্তু যেতিয়া সেয়া একমুখী হয় তেতিয়া হৃদয়ৰ নিঃশব্দ কান্দোনত জীয়াই থাকোঁতে নিজৰ সৎকাৰৰ ছবি ভাহি আহে। বিচ্ছেদ মানে শেষ নহয়, কেতিয়াবা ই মাত্ৰ এটা আৰম্ভণি। নিজকে চিনাৰ, নিজৰ মূল্য বুজাৰ আৰু আগবাঢ়ি যোৱাৰ। কিন্তু সেয়া অসম্ভৱ হৈ পৰিছে তোমাৰ অবিহনে। কেতিয়াবা হেৰুৱাৰ পাছতে ভালপোৱাজনৰ মূল্য বুজা যায়, কিন্তু তেতিয়া হয়তো সময় আকৌ ঘূৰি নাহে। মোৰ হৃদয়ৰ সকলো পৃষ্ঠাত তোমাক লৈ লিখা আছিল, কিন্তু তুমি কোনোদিন খুলি চাব নুখুজিলা। ভালপোৱা মানে নিজৰ সময়, মৰম, বিশ্বাস দান কৰা, কিন্তু সেইবোৰ যেতিয়া ভালপোৱাজনৰ পৰা অৱহেলিত হয় তেতিয়া হৃদয় থমকি যায়।